Hello everyone, MCQ on oil sector আজি এটো 4 নম্বৰ ভিডিও হয় সিৰিজৰ আৰু এই MCQ সমূহ বিশেষকৈ অল ইণ্ডিয়া লিমিটেড আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে আগৰ ভিডিও সমূহ যি সকলে চোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত লিংক আছে তেওঁলোকে চেক কৰি চাব পাৰে আৰু টেলিগ্ৰাম চেনেল আছে তাত গৈও আপোনালোকে চেক কৰিব পাৰে গতিকে আজি ভিডিওটো আৰম্ভ কৰোঁ আজি MCQ সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে The formation of petroleum takes place in the absence of ইয়াত কৈছে পেট্ৰলিয়াম ফৰ্মেশন কাৰ অনুপস্থিতিত হয় in the absence of ইয়াত অপচনত আছে হাইড্ৰোজেন নাইট্ৰোজেন আৰু অক্সিজেন আৰু কাৰেক্ট আনসাৰটো হৈছে অক্সিজেন in the absence of oxygen petroleum formation takes place এতিয়া হৈছে আমি সেকেন্ড questions to হৈছে refinery capacity is not expressed in তাৰ মানে ইয়াত কৈছে যে refinery capacity to কিহত এক্সপ্ৰেছ কৰা নহয় অপচন আছে barrels per stream day barrels per calendar day আৰু অপচন সি আছে kilogram per day গতিকে কারেক্ট আনসার হৈছে কিলোগ্রাম পার ডে এটো এক্সপ্রেস কৰা নহয় এতিয়া আহিছো আমি থাৰ্ড নম্বৰ কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো হৈছে which of the following is not a refinery process operation ইয়াত কোনটো প্ৰসেস ৰিফাইনাৰী প্ৰসেস অপাৰেশন নহয় সুধিছে প্ৰথমটো হৈছে ডিস্টিলেশন অপচনত আছে অপশন বি কনভাৰ্জন আৰু অপশন সি অয়েল কালেকশন এট গ্ৰুপ গেদাৰিং স্টেশনস গতিকে সকলে জানে ডিস্টিলেশন হয় ৰিফাইনাৰী প্ৰসেস হয় কনভাৰ্জনো হয় আৰু নহয় কি এইটো থাৰ্ড অপশন অয়েল কালেকশন এট গ্ৰুপ গেদাৰিং অফ স্টেশনস গতিকে আনসাৰটো হৈছে অপশন সি গতিকে এটা অপশন এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 4 Question number 4 is distillation is the separation of crude oil into groups of hydrocarbon compounds based on molecular size and boiling point range. ইয়াত সুধিছে যে distillation কি হয় তো true নে false সুধিছে গতিকে ইয়াত দিছে যে distillation is the separation of crude oil into groups of hydrocarbon compounds based on কি হয় molecular size and boiling point range গতিকে এটো ট্ৰু হয় গতিকে কারেক্ট আনসার আছে এ ট্ৰু এতিয়া কোৱেশ্চন নম্বৰ 5 লা হও কোৱেশ্চন নম্বৰ 5 is the oil companies that operate in one or more but not all segments of the industry are called যোনবোৰ অইল কোম্পানী এটা বা তাতকৈ বেছি অপাৰেট হয় কিন্তু সব সেগমেন্টত নাথাকে সকলো শাখাত নাথাকে ইন্ডাস্ট্রি গতিকে তাতে সেই কোম্পানীবিলাকক কি বুলি কোৱা হয় ইয়াত অপচন আছে পাৰ্শিয়ালি ইন্টিগ্ৰেটেড ইন্টিগ্ৰেটেড লুজলি ইন্টিগ্ৰেটেড গতিকে এটো হ'ব কি পাৰ্শিয়ালি ইন্টিগ্ৰেটেড এই অপচন কারেক্ট আনসার এটা আহিছো আমি কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 হৈছে the largest refinery in the world is পৃথিৱীৰ সৰ্বাধিককৈ ডাঙৰ তেল শোধনাগাৰ অইল ৰিফাইনাৰী এটা অপচন তিনটা আছে পাৰগুয়েনা ৰিফাইনাৰী অফ ভেনেজুয়েলা চুংকিউং কৰ্পোৰেচন অফ সাউথ কোৰিয়া এণ্ড জামনগৰ ৰিফাইনাৰী অফ ইণ্ডিয়া গতিকে কাৰেক্ট অপচন হৈছে সকলোৱে জানে ইম্পৰ্টেণ্ট কোৱেশ্চন হয় মনত ৰাখিব জামনগৰ ৰিফাইনাৰী অফ ইণ্ডিয়া এটো ভাৰততে আছে আৰু এটো লাৰ্জেষ্ট ৰিফাইনাৰী হয় পৃথিৱীৰ ভিতৰত সৰ্বতকৈ ডাঙৰ তেল শোধনাগাৰ ৰিফাইনাৰী এতিয়া আহিছো কোৱেশ্চন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন দিছে the OPEC basket of crude is referred to as ইয়াৰ ফুল ফৰ্মটো আগতেও পাইছিলো অৰ্গেনাইজেশ্যন অফ পেট্ৰল এক্সপৰ্টিং কান্ট্ৰিজ আগৰ সিৰিজত চালে যিসকলে চোৱা নাই তেওঁলোকে যিসকলে চাইছে তেওঁলোকে গম পাব আৰু যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব এটো আগত পাইছো তাৰ লগত লিংক আছে প্ৰশ্নটো
গতিকে ইয়াত সুধিছে কি বুলি কোৱা হয় ইয়াত অপশ্যনত আছে OPEC ৰেফাৰেন্স বাস্কেট অফ ক্ৰুড OPEC ৰেফাৰেন্স প্ৰডাকশ্যন বাস্কেট অফ ক্ৰুড OPEC কনজাম্পশ্যন বাস্কেট অফ ক্ৰুড গতিকে তিনিটা অপশ্যন দিয়া আছে কিন্তু কাৰেক্ট অপশ্যন হয় অপশ্যন এ OPEC ৰেফাৰেন্স বাস্কেট অফ ক্ৰুড এতিয়া আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নলৈ কুৱেশ্যন নম্বৰ 8 When was Bombay High a major oil field of India discovered? Bombay High যিটো এটা মেজৰ অইল ফিল্ড হয় ভাৰতৰ সেইটো কেতিয়া আৱিষ্কাৰ হৈছিল ইয়াত সোধা হৈছে তৈলক্ষেত্ৰ অপশ্যনত আছে 1973 অপশ্যন বি 1974 এণ্ড অপশ্যন চি 1976 গতিকে কাৰেক্ট অপশ্যন হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1974 ডিস্কভাৰ হৈছিলে 19 বম্বে হাই এটা গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ ভাৰতৰ 1974 বিচাৰি পোৱা হৈছিলে খুজি উলিওৱা হৈছিলে ডিস্কভাৰ কৰা হৈছিলে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 9 When was production in Bombay High started আৰু ইয়াত আগৰটোৰ লগত লিংক আছে প্ৰশ্ন বম্বে হাইৰ যোনটো প্ৰডাকশ্যন কেতিয়া ষ্টাৰ্ট কৰা হৈছিল অপশ্যনত আছে 1982 অপশ্যন বি আছে 1980 অপশ্যন চি 1976 অপশ্যন চি কাৰেক্ট 1976ৰ পৰা ইয়াত প্ৰডাকশ্যন ষ্টাৰ্ট কৰা হৈছিল এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ আমি 10 নম্বৰ প্ৰশ্ন এণ্ড সুধিছে দ্য লাৰ্জেষ্ট অইল ফিল্ড অফ USA ইন টাৰ্মছ অফ প্ৰডাকশ্যন ইন USA কোনখন ডাঙৰ তৈলক্ষেত্ৰ সুধিছে ইন টাৰ্মছ অফ প্ৰডাকশ্যন উৎপাদনৰ ক্ষেত্ৰত কোনখন আটাইতকৈ ডাঙৰ তৈলক্ষেত্ৰ USA প্ৰডিউ বে আলাস্কা ইষ্ট টেক্সাছ আৰু উইলমিংটন কেলিফৰ্ণিয়া গতিকে বি নহয় ইষ্ট টেক্সাছ নহয় চিও নহয় আৰু কাৰেক্ট অপশ্যন হৈছে প্ৰডই বে আলাস্কা গতিকে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে ইমানে আছিল আজি MCQ সিৰিজৰ কুৱেশ্যন আনসাৰ ডিছকাশ্যনছ গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে খুব সোনকালে পাই যায় আৰু টেলিগ্ৰাম চেনেলত যিসকলে জইন হোৱা নাই তেওঁলোকে জইন ল'ব পাৰিব ধন্যবাদ